নমস্কাৰ বন্ধুসকল এণ্ড ৱেলকাম টু আছাম এফেয়াৰ্ছ। আহক আজি আমি আলোচনা কৰোঁ আন্তঃগাঁথনিৰ ক্ষেত্ৰখনত ভাৰতৰ এক অন্যতম যাত্ৰা PM গতিশক্তি। তেনেহ'লে আহক ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। PM গতিশক্তি স্কিম আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যোৱা কেইদিনমান আগত PM গতিশক্তি নেশ্যনেল মাষ্টাৰ প্লেন ফৰ মাল্টি মডেল কানেক্টিভিটি লঞ্চ কৰে আৰু এইটো আমাৰ ইনষ্টিটিউচনেলাইজেশ্যন কৰাৰ আগত বহুদিন ধৰি ইয়াৰ প্লেনিং কৰি আছিলে। আপোনালোকে যদি 15 আগষ্টৰ লালকিল্লাত দিয়া প্ৰধানমন্ত্ৰী দিয়া ভাষণ যদি আপোনালোকে শুনি আছে তেতিয়াহ'লে গম পাব 2019তো ইয়াৰ PM গতিশক্তিৰ কথা আমাৰ উল্লেখ কৰিছিলে, 2020তো কৈছে, 2021তো ক'লে, কৈ আজি আমাৰ 2021 চনৰ অক্টোবৰ মাহত ইয়াক ফাইনেলি ইনষ্টিটিউচনেলাইজেশ্যন কৰা হয়। গতিকে আমাৰ এইটো হিষ্টৰিক প্লেনিং এটা প্লেন বুলি ধৰা হয় আৰু এইটো বহুত ডাঙৰ এম্বিচিয়াছ প্ৰজেক্ট হয়। চাব আপোনালোকে যিকোনো আমাৰ কামবিলাক যেনেকুৱা কৰা হয় তেতিয়া আমাৰ কি হয়, ধৰক এটা ৰাস্তা বনালে, ৰাস্তা বনাৰ পাছত কেইদিনমান পাছতে আপোনালোকে দেখিব ইয়াতে খান্দি আছে কিবা পাইপ বহাবৰ কাৰণে, পানীৰ লাইন বহাব, নাইবা কিবা এটা বহাব, নাইবা কিবা তাঁৰ বহাব। গতিকে এনেকুৱাকৈ খান্দাৰ ফলত আমাৰ সেই ৰাস্তাটোৰো কিছু আমাৰ ক্ষতি হয়, নাইবা নতুনকৈ খান্দিব লাগে কাৰণে আকৌ তাৰ পৰা খৰচ হয়। গতিকে একেলগে যদি কৰা যায় এইবিলাক তেতিয়াহ'লে নিশ্চয়কৈ আমাৰ কম খৰচত আৰু সুবিধাদায়ক হ'ব। সেইকাৰণে আমাৰ কি হয়, ইয়াৰে এটা ভাল প্লেনিং কৰিব আৰু এটা ভিজন লৈ কিনে আমাৰ যেতিয়া কৰিব ইয়াতে সকলোৱে একেলগে প্লেন কৰিব। ধৰক আমাৰ ৰাস্তা বনোৱা বেলেগ ডিপাৰ্টমেণ্টে বনায়, আমাৰ তাঁৰ বহাব বেলেগ ডিপাৰ্টমেণ্টে। আগতে ইমান দিন আমাৰ এনেকুৱা চলি আছিল যে আমাৰ ৰাস্তাটো যোনে বনাব লাগে তেওঁলোকৰ কাম যেনে ৰাস্তাই বনোৱা, তেওঁলোকে ৰাস্তাৰ কামখিনি কৰি গ'ল। কিন্তু কি হ'ল, যেতিয়া তাঁৰ বহাব নাইবা ৱাটাৰ এণ্ড ছাপ্লাই ডিপাৰ্টমেণ্টে আহি যেতিয়া পানীৰ পাইপ বহাব তেতিয়া তেওঁলোকে আকৌ খান্দিব লগা হয় বা কিবা কৰিব লগা হয়। গতিকে তেওঁলোকৰ কামটো তেওঁলোকৰ কাম বুলি ধৰি লৈছিলে। কিন্তু এতিয়াৰ পৰা কি হ'ব, এই গোটেই আমাৰ নেশ্যনৰ কাম, এখন ৰাষ্ট্ৰৰ কাম। গতিকে আমাৰ সকলোৱে মিলি একেলগে যেতিয়া কাম কৰিব একেবাৰতে আমাৰ নিশ্চয়কৈ হ'ব। গতিকে সেইকাৰণে আমাৰ এইটো PM গতিশক্তি স্কিমটো আমাৰ আচলতে ইনফ্ৰাষ্ট্ৰাকচাৰৰ লগতে জড়িত স্কিম, কিন্তু আমাৰ গোটেইবিলাক কাম একেলগে কৰিব। তাৰোপৰি কেতিয়াবা এনেকুৱা হয় আমাৰ ধৰ এখন দলং নাইবা এনেকুৱা যিকোনো হেৰি হওক, আমাৰ ৰাস্তা হওক, এই ৰাস্তা নাইবা এয়াৰপৰ্ট এইবিলাকৰ লগত আমাৰ কানেকশ্যন নাথাকে। আপোনালোকে বহুত ঠাইত এনেকৈ দেখিব ৰেল ৰাস্তাত গৈ আপোনালোকে ৰেল ষ্টেচন য'ত নামিব তাৰ পৰা বাছ ষ্টেচনটো আপোনালোকে আকৌ যাব বহুত দূৰ হয়, বা আমাৰ কেতিয়াবা এনেকুৱা হয় তাত গাড়ীও নাপায়। এনেকুৱা পৰিস্থিতি নিশ্চয় আপোনালোকে দেখিছে। কিন্তু এনেকুৱা ক্ষেত্ৰত যদি প্লেনিং এটা থকা যায় যে ইয়াতে আমাৰ কি আছে, বাছ ষ্টেচনটো আছে, তাৰ কাষত ৰেল ষ্টেচনটো আমি বনাব লাগে, নাইবা ৰেল ষ্টেচনৰ কাষত আমি বাছ ষ্টেচনটো বনাব লাগে, নাইবা সেই ৰাস্তাটো আমাৰ ইয়াৰ কাষেৰে আমাৰ যাব লাগে। তেনেকুৱাকৈ আমাৰ যদি প্লেনিং কৰি কৰা যায় তেতিয়াহ'লে নিশ্চয় আমাৰ সুবিধা হ'ব সকলোৰে। গতিকে আমাৰ সেনেকুৱা এটা প্লেন লৈ কিনে আমাৰ এইটো PM গতিশক্তি স্কিমখন লঞ্চ কৰিছে। আহকচোন তাৰপাছত চাওঁ আমি। ইয়াতে চাব PM গতিশক্তি আমাৰ কি হ'ব, নেক্সট জেনেৰেশ্যন ইনফ্ৰাষ্ট্ৰাকচাৰ আমাৰ গঠন কৰিব, বনাব, যাতে আমাৰ কি হ'ব, ইজ অফ লিভিং আমাৰ হয় আৰু ইজ অফ ডুইং বিজনেছ হয়। আমাৰ তাৰমানে কি হয়, যিকোনো বিজনেছ কৰোঁতে আমাৰ ধৰ লজিষ্টিক কষ্ট থাকে নাইবা কিবা থাকে, এইবিলাক আমাৰ যাতে কমি যায়। ধৰক আপোনালোকৰ লজিষ্টিক কষ্ট চাব, লজিষ্টিক কষ্ট হ'ল আমাৰ কি হ'ল, ধৰা হ'ল ধুবুৰীৰ আমাৰ অসমৰ ধুবুৰীৰ এজন মানুহে কিবা এটা বস্তু অৰ্ডাৰ দিলে, বস্তুটো আমাৰ কি হয় কলিকতাৰ পৰা আহে, কিন্তু কলিকতাৰ পৰা কি হ'ব, ইয়াতে প্ৰথমতে গুৱাহাটী আহিব, গুৱাহাটীৰ পৰা আকৌ যাব আমাৰ ধুবুৰীলৈ যাব, যাই কিনে সেই মানুহজনৰ ওপৰত ডেলিভাৰী দিব। লজিষ্টিক যিটো আমাৰ কষ্ট হয়, এই কষ্টটো আমাৰ কি হয় বেছি হৈ গ'ল নিশ্চয়। চাব কলিকতাৰ পৰা আমাৰ আহিব লাগিলে গুৱাহাটী, আপোনালোকে যদি আমাৰ যিকোনো আমাৰ এমাজন নাইবা ফ্লিপকাৰ্টত যদি আপোনালোকে কিবা বস্তু পাৰ্চেছ কৰে তেতিয়াহ'লে তাৰ আমাৰ যিটো ট্ৰেক কৰিব পাৰি, ট্ৰেক কৰিলে আপোনাৰ চাব পাৰিব ইয়াতে আজি ধৰক কলিকতাৰ পৰা আমাৰ বস্তুটো ডেলিভাৰ কৰা গ'ল, তাৰপাছত আমাৰ গুৱাহাটী আহি পালে, তাৰপাছত কালি আমাৰ অমুকত পালে, এনেদৰে আমাৰ আপোনালোকে দেখা পায়। গতিকে আমাৰ এনেকুৱাকৈ এটা লং প্ৰচেছ হোৱাতকৈ যদি আমাৰ লজিষ্টিক কষ্টবিলাক আমাৰ কমাব লগা হয় তেতিয়াহ'লে আমাৰ কি হ'ব, ইনফ্ৰাষ্ট্ৰাকচাৰ যদি ভাল থাকে, ইয়াতে আমাৰ ইয়াৰ পৰা ডাইৰেক্ট কলিকতাৰ পৰা যদি ডাইৰেক্ট ধুবুৰী আহিব পাৰে, নাইবা এনেকুৱা হ'ব পাৰে আমাৰ ষ্টকটো আমাৰ গুৱাহাটীতে থাকে, তেনেকুৱা যদি হয় আমাৰ লজিষ্টিক কষ্টবিলাক কমিব। গতিকে আকৌ আমাৰ চাব যিকোনো বিজনেছতে আমাৰ চাব, ধৰক আমাৰ কি হ'ল, এই সাগৰৰ পাৰেদি আমাৰ লৈ আহিল বস্তু এটা, আহি কিনে ইয়াতে পৰ্টত নমালে, পৰ্টৰ পৰা আমাৰ আকৌ মেইন ৰোডবিলাক অলপ দূৰত হয় যদি, তেতিয়াহ'লে আকৌ সেইখিনি আমাৰ কি হয় বেছি দূৰ যাব লগা হয়। গতিকে আমাৰ সেইখিনিৰ কাৰণে এক্সট্ৰা খৰচ হয়।
গতিকে সেইখিনিও যাতে কমাব পাৰে তেনেকুৱাকৈ এটা মাষ্টাৰ প্লেন বনাব, প্লেন বনাই কিনে আমাৰ সেইবিলাক খৰচ পাতি কমায়। আৰু মানুহৰ মই অলপ আগতে ক'লোৱে আমাৰ ৰেল ষ্টেচন য'ত থাকিব তাৰ লগত আমাৰ বাছ ষ্টেচনটো আমাৰ দূৰত হয়। গতিকে এইবিলাক আমাৰ কমোৱাৰ কাৰণে চেষ্টা কৰিব, ইজ অফ লিভিং ইম্প্ৰুভ কৰিব। তাৰপিছত আমাৰ কি হ'ব, এইটো আমাৰ ইকনমিক জ'ন বনাব হ'ব। ইকনমিক জ'ন মানে কি হ'ল চাব, ইয়াতে ধৰক আমাৰ ইয়াতে নগাঁও ধৰি লওক আপোনালোকে, নগাঁওখন যদি আমাৰ কি হয় টেক্সটাইলৰ কাৰণে ভাল এটা সুবিধা আছে, নাইবা আমাৰ কোনোবা এখন ঠাই আছে আমাৰ কি আছে ধৰ ডিব্ৰুগড় চাহপাতৰ কাৰণে আমাৰ ভাল হয়। গতিকে আমাৰ ডিব্ৰুগড়ৰ সেইখিনি ক্লাষ্টাৰ এটা বনাব, ইকনমিক জ'ন বনাব, তাত যাতে চাহপাতৰ সকলো সুবিধা থাকে। চাহপাতৰ ইণ্ডাষ্ট্ৰিৰ পৰা আদি কৰি কিবাহৰ পৰা বা আমাৰ তাৰ চাহপাতৰ যিখিনি প্ৰয়োজন সেই প্ৰয়োজনীয় বস্তুখিনি তাত আমাৰ সুবিধা থাকিব। তাৰপিছত ক'ৰবাত যদি আমাৰ কি হয় আমাৰ মেডিচিনৰ আমাৰ পাৰ্ক এখন বনোৱা যায়, তাতে তাৰমানে সেইখিনি আমাৰ মেডিচিনৰ ওপৰত আমাৰ কি হয় তাত ডেভেলপ কৰিব, এনেকুৱা ক্লাষ্টাৰ হ'ব, ইকনমিক জ'ন হিচাপত হ'ব। আমাৰ ধৰক আপোনাৰ নগাঁওখন যদি টেক্সটাইলৰ কাৰণে বনায় কথাটো, নগাঁৱৰ আশে পাশে আমাৰ টেক্সটাইলৰ কাৰণে যিখিনি বস্তু প্ৰয়োজনীয় বস্তু সেইখিনি আমাৰ গোটেইখিনি তাতে আমাৰ ডেভেলপ কৰিব। তাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ যি লাগে নাইবা আমাৰ তাৰ লগত সামঞ্জস্য যিখিনি বস্তু লাগে আমাৰ গোটেইখিনি তাত আমাৰ ডেভেলপ কৰাৰ এটা চেষ্টা কৰিব। গতিকে আমাৰ এনেকুৱাকৈ আমাৰ ইকনমিক জ'ন বনোৱা হ'ব। মই এইটো সৰু উদাহৰণ দিছোঁ, এনেকুৱাও হ'ব পাৰে আমাৰ প্লেনবিলাক আমাৰ হয়তো আমাৰ কি হ'ল নৰ্থ ইষ্টক লৈ আমাৰ এটা কিবা জ'ন বনালে, নাইবা আমাৰ কি হ'ল কলিকতা বা এনেকুৱাকৈ কেইখনমান ষ্টেটক লৈ কিনে এটা জ'ন বনালে। আমাৰ গোটেই ভাৰতত এনেকুৱাকৈও জ'ন বনাব পাৰে। আপোনালোকে যদি চাই বেংগলোৰখন চাব, বেংগলোৰখনত এতিয়া আমাৰ কি হ'ল ছফ্টৱেৰ ডেভেলপমেণ্টৰ কাৰণে এটা জ'ন হৈ গৈছে। গতিকে ডেভেলপমেণ্ট আমাৰ তাতে কি হ'ব ছফ্টৱেৰ আমাৰ যিবিলাক ডেভেলপমেণ্ট কৰাৰ কাৰণে তাত তাৰমানে মেক্সিমাম তাৰমানে সুবিধা আছে আৰু কি। গতিকে তেনেকুৱাকৈ আমাৰ ইকনমিক জ'ন আমাৰ বনোৱা হ'ব। তাৰপিছত নেক্সট হ'ব এতিয়া PM গতি শক্তিৰ আমাৰ 6টা আমাৰ কি দিছে পিলাৰ দিয়া গৈছে। 6টা পিলাৰ কি আমাৰ প্ৰথম পিলাৰ দিছে আমাৰ কম্প্ৰিহেনচিভনেছ অফ কভাৰেজ। আমাৰ কি হ'ব ইয়াৰে সকলোবোৰ ডিপাৰ্টমেণ্টে যাতে আমাৰ একেলগে কাম কৰিব পাৰে তাৰ কাৰণে এটা কম্প্ৰিহেনচিভ আমাৰ কভাৰেজ কৰিব। তাৰমানে কি হ'ল চব ডিপাৰ্টমেণ্ট মই অলপ আগতে কোৱাই গ'ল, আমাৰ কি হ'ল এভিয়েশ্যন মিনিষ্ট্ৰী আমাৰ পৰ্টবিলাক যেনেকুৱাকৈ কাম কৰিব, পৰ্টৰ পৰা যদি আমি চাওঁ এয়াৰপৰ্টৰ পৰা আমি যদি চাওঁ বাছ ষ্টেণ্ডলৈ আমাৰ অহাত অলপ অসুবিধা হয়, নাইবা বস্তু যেতিয়া আমাৰ আনিব লগা হয় কিবা ট্ৰেন্সপৰ্ট কৰিব লগা হয় তেতিয়ালৈ অসুবিধা হয়। গতিকে গোটেইবিলাক আমাৰ একেলগে কাম কৰিব, এখন মঞ্চত কৰিব। তাৰপিছত প্ৰায়ৰিটাইজেশ্যন অফ প্ৰজেক্টবিলাক আমাৰ কি হ'ব ক্ৰছ ছেকশ্যনেল কৰি আমাৰ প্ৰায়ৰিটি দিব আৰু সেইখিনি আমাৰ কমপ্লিট কৰিবৰ আমাৰ চেষ্টা কৰিব। যিখিনি আমাৰ প্ৰায়ৰিটি অধিক আছে সেইখিনিক আমাৰ আগতে কৰিব, যিখিনি প্ৰায়ৰিটি অলপ কম আছে সেইখিনি আমাৰ পাছত কৰিব। গতিকে সেনেকুৱাকৈ আমাৰ ছিষ্টেমেটিক এটা প্ৰচেছত যাব, প্লেন এটা কৰি যাব। তাৰপিছত অপটিমাইজেশ্যনছ অফ প্ৰজেক্টবিলাক যাতে সোনকালে হয়, তাৰ আমাৰ গেপবিলাক যেতিয়া হয় সকলো আমাৰ ক্ৰিটিকেল গেপবিলাক মাৰি কিনে আমাৰ অতি সোনকালে কৰিব চেষ্টা কৰিব। তাৰপিছত কি হ'ব চিক্ৰনাইজেশ্যনছ অফ এক্টিভিটিজ। আমাৰ চাব যিমানবিলাক এক্টিভিটি আছে গভৰ্ণমেণ্টৰ গোটেইবিলাক এটা লাইনত লৈ যাব চেষ্টা কৰিব, ইনফ্ৰাষ্ট্ৰাকচাৰ ৰিলেটেড। তাৰপিছত নেক্সট টুল হ'ল আমাৰ এনালাইটিকেল কি হ'ব আমাৰ গোটেই আমাৰ এই ইছৰোৰো আমাৰ সহায় ল'ব, নাইবা আমাৰ আগতে কোৱা গ'ল যে আমাৰ কি হ'ব নেশ্যনেল ইনষ্টিটিউট অফ স্পেচ এপ্লিকেশ্যন এণ্ড জিঅ' ইনফৰমেশ্যন আমাৰ এটা ছিষ্টেম আছে, তাৰ পৰা আমাৰ কি কৰিব আমাৰ GIS ছিষ্টেম কৰি কিনে আমাৰ গোটেইখিনি আকাশৰ পৰা তাৰমানে কি হ'ব ওপৰৰ পৰা আমাৰ মেপ বনাই লৈ ইমেজ বনাই লৈ তাৰ পাছত সেনেকুৱাকৈ এনালাইটিকেল কৰি কিনে আমাৰ কামবিলাকত আগবাঢ়িব। তাৰপিছত ডাইনেমিক আমাৰ তাৰমানে প্ৰজেক্টবিলাক যাতে ৰৈ নাযায়, আমাৰ প্ৰজেক্টবিলাক আমাৰ মেক্সিমাম প্ৰজেক্ট আৰম্ভ কৰা যায় বা আমাৰ কি হয় এই ঘোষণা কৰা হয় কিন্তু আমাৰ কাম আৰম্ভ নহয়। গতিকে আমাৰ ইয়াত যাতে ডাইনেমিকিটি অলপ থাকে, প্ৰগ্ৰেছবিলাক যাতে সোনকালে হয় তাৰ কাৰণে আমাৰ চেষ্টা কৰিব। আৰু ইয়াতে আমাৰ গোটেইবিলাক স্কিম আমাৰ একেলগে কাম কৰিবৰ এটা প্ৰয়াস কৰিব। ধৰক আমাৰ এই উড়ান আছে, আমাৰ যিটো প্ৰজেক্টৰ মানে ইনফ্ৰাষ্ট্ৰাকচাৰৰ লগত জড়িত উড়ান, ভাৰতমালা, তাৰপিছত সাগৰমালা, এইবিলাক যিবিলাক আমাৰ আগতে চলি আছে সেইবিলাক আমাৰ একেলগে কাম কৰিব। তাৰপিছত নেক্সট আমাৰ কি হ'ল ছিগনিফিকেঞ্চ আমাৰ কি হ'ব মাল্টি মডেল কানেক্টিভিটি প্ৰজেক্ট হয় এইটো আমাৰ। গতিকে আমাৰ কি হ'ল সকলো মানুহৰ আমাৰ এইটো সুবিধা হ'ব নিশ্চয়কৈ, গমেই পাইছে। তাৰপিছত আমাৰ বস্তু ট্ৰেন্সপৰ্ট কৰাত সুবিধা হ'ব, আমাৰ বিজনেছ
বেছি বাঢ়িব, যেতিয়া আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ বাঢ়িব, আমাৰ হেৰি কৰিব, আৰু আমাৰ কি হ'ব লাষ্ট মাইল কানেক্টিভিটি একদম আমাৰ শেষলৈ তাৰমানে কি হ'ব ইয়াৰ কানেক্টিভিটি যাতে ইমপ্ৰুভ হয় তাৰ কাৰণে চেষ্টা কৰিব। আমাৰ একদম সূক্ষ্ম বস্তুবিলাক ইয়াতে আলোচনা কৰিব, কৰি কিনে আমাৰ এটা গতিত লৈ যাব। গতিকে আমাৰ এই স্কীমখন সঁচাকৈ বহুত এম্বিচিয়াছ হয়। এইখিনি আছিল আজি আমাৰ সকলোৰে ধন্যবাদ থাকিল। ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।